গাইজ আসসালামু আলাইকুম আশা কৰিছোঁ সকলো ভালে আছে আৰু লগতে মোৰ সদায় ভালে আজি ৰাতিপুৱাই আমি ফুৰিবলৈ গৈ আছোঁ বেলেগলৈ নহয় মাজুলীলৈ গৈ আছোঁ বহুত বছৰ হ'ল আপ্পা তাতে থকা চাকৰি কৰে যিহেতু তাতে আছে বহুত বছৰে হ'ল এতিয়া ভাবিছোঁ যোৱা নহয় ৰিটায়াৰ হ'বলৈ হ'ল এপাক চাইও অহা হ'ব ঘূৰিও অহা হ'ব আগতে এবাৰ গৈছিলোঁ হ'লেও ভালকৈ তেনেকৈ চোৱা হোৱা নাই এবাৰ ভাবিছোঁ থাকাকৈ যাম চাই আহিম সেইকাৰণে লগতে আপোনালোকেও চাই থাকক কি কৰোঁ কি নকৰোঁ যিমানখিনি পাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চব বস্তু এতিয়াহে আৰু ইয়াৰ লগতে আছে আম্মা আৰু এই ল'ৰাটো ইয়া অলপ টোপনি আহিছে তাৰ গাড়ীত উঠাৰ পিছতে হ'ব সি শুৱক বাৰু চাই থাকক আৰু এইপিনে হাজবেণ্ড আৰু এইপিনে দাদা সেয়া আমি বাইবাছত উঠিলোঁ আৰু সেয়া সেইপিনে গৈ আছোঁ এয়া কাজিৰঙা দেখি আহি পেলাই বুঢ়া বুঢ়ী মন্দিৰ পালোহি এয়া বান্দৰ দেখিছে কিমান বান্দৰেই চব দেখিছে যিহেতু বহুত টাইম ধৰি আমি আহিয়ে আছোঁ গাড়ীতে এতিয়া ভাবিছোঁ ইয়াতে ৰখি লৈ বোকাঘাটতে ৰখি লৈ পুৰি চুৰি কিবা খাই ল'ম বুলি এইপিনে আম্মাই খাই আছে হাই বোকাঘাটত পুৰি খাই ল'লোঁ দেখিছে আৰু এতিয়া আহি আমি যোৰহাট পাই গ'লোহি বেছি টাইম নাই নিমাতী ঘাট পামহি আৰু মানে কি পুৰি খাই লৈ পেলাই যি আৰাম লাগি গ'ল টোপনিয়ে গ'লোঁ যোৰহাট কেতিয়া পালোঁ ক'বই নোৱাৰোঁ এতিয়া ঘপককৈ উঠি দেখিছোঁ যোৰহাট পালোহি সেয়া সেইপিনেতো ল'ৰাটো টোপনি গ'লেই এইপিনে কাকা আৰু এইপিনে ড্ৰাইভাৰ আমাৰ ড্ৰাইভাৰ হয় আমি নিমাতী ঘাট পাই গ'লোহি দাই লাগে কিমান ভাল লাগে দেখিবলৈ ন এইপিনে আব্বাই সেইপিনে অফলা মুখ ঘাটৰ পৰা এইপিনে নিমাতী ঘাট পালেহি আমাক নিবলৈ যিহেতু আমি ভালদৰে চিনি নাপাওঁ দাদাকেইজনক লগ পালোঁ বহুতেই ভাল হয় নমস্কাৰ এয়া ঘাটতে থাকে দাদাকেইজন দেখিছে আমি ভাত খাই লওঁ এইখন দেখিব পাইছে কেনেকৈ ইমান সৰু নাও এখনতে ইমান গাল গাড়ী আৰু বাইক তুলি পেলাই লৈ গৈ আছে দেখিছে ভয়ে লাগে কেতিয়াবা ন এইখন যিয়ে নহওক অলপমান ডাঙৰ এইখন কিমান সৰু তাতো মানে যাব পৰা সুবিধা আছে ফাইনেলি আমাৰ গাড়ীখনো উঠিব যিহেতু মানে মুখতে ৰখাইছে তেওঁ নমাবলৈ সুবিধা হৈ দেখিছে ফ্ৰণ্টতটো গাড়ী থোৱা হয় আৰু ভিতৰপিনে বহা সুবিধাও আছে ওপৰত আহি এবাক চালোহি দেখিছে
কি ধুনীয়া পৰিৱেশ তলত দেখিছে কিমান গাড়ী আৰু এইপিনে এখন ফেৰী গৈ আছে দিয়া হাই এতিয়া আমি বৰ্তমান আছো একে ব্ৰহ্মপুত্ৰৰ মাজত দেখি খুঁত এইবিলাক আৰু লগতে এইখন জাহাজ দেখিছে 108 এইখন বোলে পানীৰ দেখিছে আৰু সেইখিনি ওচৰৰ পৰা দেখুৱাম নতুনকৈ যিখন দলং বনাইছে ইয়াৰ খুঁটাবিলাক ওচৰ পালেগৈ দেখুৱাম আৰু এটা বস্তু দেখুৱাম দেখিছোঁ এয়া বোলে নাও বান্ধা ৰছী দেখিছোঁ ডাঙৰ ডাঙৰ ৰছী আপুনি কিমান দূৰত আচলতে দেখিছে ওচৰে পালোহি এয়া কাম চলি আছে হোৱা নাই এতিয়ালৈকে এইপিনে এখন ডাঙৰ ফেৰী আহি আছে আৰু লগতে সৰু ফেৰী এখন আহি আছে আমাৰ সৈতে চেমেই হয় ইয়াত আৰু একো টেনশ্যন নাই আৰু আগত ছাগলী আহিব নেকি নে গৰু আহিব নেকি স্পীড ব্ৰেকাৰ আহিব নেকি একো মানে টেনশ্যন নাই আৰু এয়া মাছে খুন্দিয়াই বোলে মাজে মাজে সি কৈ আছে এনেই কিমান গাড়ী কিমান বাইক যায় ন ভাবিলে আচৰিত লাগে আমি নিমাতী ঘাটৰ পৰা এতিয়া অফলামুখ ঘাট পাই গ'লোহি মানে মাজুলী পাই গ'লোহি পাপা যোনটো ভাড়া ঘৰত থাকে সেইটো ঘৰ মালিক আৰু মালিকনী দুইজনকো দেখুৱাই দিলোঁ বহুতেই ভাল হয় অহাৰ লগে লগে চাহ দিছিলে বহুত মানুহ আহিছিলে সেয়া ভিডিঅ' কৰা নহ'লে এয়া ৰাতিপুৱা নেক্সট দিনাহে কৰি অলপমান সিহঁতক দেখুৱাই দিছোঁ কালিতো দেখিলে আমি কি কি কৰিলোঁ গোটেই যদি ভিডিঅ'টো কণ্টিনিউ কৰি আছে তাৰপিছত অহাৰ পিছত ভাগৰ লাগি গ'ল আৰু একো ভিডিঅ' কৰা নহ'ল শুলোহে ৰাতি 8টা বজাতে খোৱা হৈ গ'ল ভাত পানী খাই লৈ এতিয়া আমি গৈ আছোঁ আমি গড়মূৰ আছিলোঁ মাজুলী গড়মূৰ আব্বা তাতে ভাড়া ঘৰ আছে আৰু এতিয়া গৈ আছোঁ সত্ৰ এটালৈ আউনীআটী সত্ৰ ন আউনীআটী সত্ৰ এটালৈ গৈছে এয়া চবেই ৰেডি হৈ ল'লোঁ আৰু চাদৰ মেখেলা পিন্ধি লৈছোঁ যিহেতু সত্ৰলৈ যাম ভাল লাগে এইটো ল'ৰাটো হাই দি দিয়া বা ললিপপটো উলিয়াই লোৱা সত্ৰ এখন বুলি কয় বোলে কৈ আছে সত্ৰ এখনলৈ গৈ আছোঁ এইখন আছে শ্ৰী শ্ৰী আউনীআটী সত্ৰ যিটো প্ৰথমৰ গেটটো হয় কিমান গাড়ী ভৰি আছে মানুহ বহুত আমাৰ গাড়ীখন এইখিনিতে থোৱা আছে এইটো বেক চাইডটো হয় গেটখনৰ হা কিমান গাড়ীৰ লাইন দেখিব পাইছে সেই গাড়ীত থ'বলৈ কিয় হৈছে ইমান গাড়ী মানুহ ইয়াতে কিমান দোকান এইবিলাক দেখিছে চব বস্তু আৰু কিমান মানুহৰ ভিৰ সেইখনৰ ফ্ৰণ্টৰ গেটখনৰ অলপ ৰাস্তাটোদি সোমাই আহি
এয়া দেখিছে ইয়াত চবে চাকি দি আছে এফালে লাই খুটা হয় দেখিছে চব ইয়াত দেখা হৈছে কিমান শ বছৰ হয় দেখিছে কিমান মস্তৰ সত্ৰৰ ভিতৰৰ নামঘৰ হয় দেখিছে পাৰও আছে এয়া ভিতৰতো চাকি লগোৱা হৈ আছে চাকি দি আছে মানুহে ভিতৰখন সত্ৰৰ ভিতৰত আছে মাছ আছে প্ৰকাণ্ড মাছ যিয়ে হয় মাছ আৰু মাজুলীত আহিছোঁ আমাৰ ইয়াত মিতিৰো আছে মোৰ নহয় শাহু আম্মাহে সিহঁতৰ ঘৰলৈও মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি সিহঁতৰ ঘৰত আজি আহিছোঁ সত্ৰৰ পৰা বাহিৰে ইয়ালৈকে অহা হৈছে মা মৰম অলপ লৈ আহি দি দিছো দেই যা ঘৰলৈ আহিছো বুলি কৈছিলে এয়াই হৈছে আমৈ আমাৰ মৰমৰ মা মানে বেষ্ট ফ্ৰেণ্ড হয় এই সৰুৰ পৰা সখী একেলগে ট্ৰেইনিং কৰিছিলে চাকৰি বৌ আহক এয়া বৌ নমস্কাৰ এয়া ব্লগ বনাই আছো ভিডিঅ' কলিং কৰি চাইছে দাইল অকণমান নিমখ অকণ আৰু হেৰি নেমু অকণ এয়া হৈছে আমাৰ টাৱৈ আমৈহঁতৰ ঘৰত খাবলৈ দিছে ইমানবোৰ আইটেম কৰিছে আমৈ খোৱা ভাত খাই লৈ তামোল খাই লওঁ এয়া টাৱৈ তামোল কাটি দি আছে ল'ৰাটো বৌজনী ল'ৰা হয় মানে চুমাতা ঠিক আছে মই যত্ন কৰো আপোনালোকে যাব আমাৰ ঘৰতো সোমাব এতিয়া চাওক ভাল লাগিব সিহঁতৰ ঘৰত সোমাব এয়া মাজুলীৰ চাংঘৰ দেখিছে এইটো কি আমি দক্ষিণ পাট সত্ৰ পালোহি এইটো সোমোৱা গেটটো মেইন গেট হয় পৰিৱেশটো কিমান ধুনীয়া দেখিছেনে পথাৰ চাৰিওফালে পুখুৰী গছ গছনি পুখুৰী এইটো সোমোৱা ফ্ৰণ্টৰ গেটটো হয় এইটো বৰ ভঁৰাল বুলি লিখা হৈ আছে
পুৰণি বস্তুবোৰ ইয়াতে ৰখা হয়, কিন্তু ফটো ভিডিঅ' কৰিবলৈ দিয়ে নে নিদিয়ে নাজানো। সোমাই যাওঁ, সুধি ল'ম মানুহক। এইটো কি? ভিতৰত যিহেতু ভিডিঅ' কৰিব নিদিয়ে, চাকি এগছ আছে, ৰজা বস্তু আছে। চাকি গছ 370 বছৰ 9 মাহ বোলে জ্বলি আছে। সঁচাই জ্বলি আছে। ভিতৰত বোলে সাপ আছে, সেইকাৰণে যাবলৈও নিদিয়ে। সেই তাৰ ভিতৰলৈ দূৰৰ পৰা চাইছোঁ। আৰু লগতে বহুত পুৰণা বহুত কি আছে, বস্তু আছে, সেয়াও চালোঁ। সামৰি দিব নেকি? এইটো হৈছে হৰিণা, পহু। কেইবাটাও আছে ন? 3টা। কি হ'ল, শুই আছে নে? সত্ৰৰ ভিতৰত কি আছিলে আব্বাই জানে, এনেই মই সোধা নাই নি, মই সুধিয়ে দিম। 2 ঘণ্টা ওপৰ লগাইছিল তেতিয়াই। এয়া চাই হৈ গ'ল। স্কুলৰ গ্ৰুপবিলাকো বহুত লগ পালোঁ। ফটো উঠি আছে চবেই। দেখুৱাইছিলোঁ ফেৰী পৰা দলং বনাই আছে। এয়া একদম ফ্ৰণ্টৰ পৰা দেখুৱাই দিছোঁ। এয়া হৈ আছে, খুঁটা পুতা হৈ আছে। কিমান কাম চলি আছে দেখিছে, কিমান মস্ত মস্ত খুঁটা। আৰু সেয়া আছিলে মাজুলীলৈ মানে সংযোগ হ'ব। সেয়া এইপেন্দি আহিব পৰা যাতায়াতৰ ব্যৱস্থা হ'ব। ফেৰী তেতিয়া চাগে কি হয় নাজানো আৰু। এয়া মুখা শিল্প হয়। ইয়াত মুখা তৈয়াৰী কৰা হয়। আপোনালোককো অলপমান দেখুৱাই দিছোঁ ভিতৰখন। ইয়াত এটা লগৰ ৰেষ্টুৰেণ্টৰ নিচিনা ওপৰত হোটেলো আছে। আমাৰ সোমাই পেলাই কফি খাবলৈ ৰখাইছে। চব আমি ইয়াত বহি আছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যায়, সেইকাৰণে 2টা পাৰ্ট কৰিছোঁ। সেইকাৰণে নেক্সট ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। তেনেহ'লে আজিলৈ বাই বাই।